মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ এবাৰ অভিনন্দন। আজি আমি কৰিম কি ক্লাছ 9 এক্সাৰসাইজ 3.2 য'ত আমি কৰিম 2 নম্বৰ অংকখিনি। ইয়াত আমাক কি দিয়া আছে এটা লেখ চিত্ৰ বা গ্ৰাফ চিত্ৰ আমাক দিয়া আছে হয়নে সেই লেখৰ পৰা চাই আমি কাষত দিয়া প্ৰশ্নৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে। এতিয়া চোৱা বি বিন্দুৰ স্থানাংক কোনটো বুলি আমাক সুধিছে। এতিয়া চোৱা বি বিন্দু ক'ত আছে ইয়াত আমি বি বিন্দুটো বিচাৰিম। চোৱা বি বিন্দু ইয়াত আছে হয়নে ইফালে চোৱা -1 -2 -3 -4 -5 আৰু y দিশত কিমান কৈছো পজিটিভ 2 1 2 তাৰ মানে বি বিন্দুৰ স্থানাংক কিমান হ'ব প্ৰথমে আমি সদায় কি লিখিম x ৰ স্থানাংক তাৰ পিছত y ৰ স্থানাংক x ৰ স্থানাংক কিমান পালো -5 y ৰ স্থানাংক কিমান পালো 2 বি বিন্দুৰ স্থানাংক কিমান -5 2 ঠিক তেনেকৈ চোৱা c বিন্দুৰ স্থানাংক c বিন্দু ক'ত আছে চোৱা এই ইয়াত c বিন্দু আছে দেখি পালা। এতিয়া চোৱা c বিন্দুৰ স্থানাংক বুলি কওঁতে আমি প্ৰথমে x ৰ দিশত যাম কিমান যাম চোৱা 1 2 3 4 5 মানে তলফালে কিমান আহিলো আকৌ 1 2 3 4 5 তাৰ মানে কি হ'ব +5 -5 তাৰ মানে এইটো কিমান পাম +5 তলফালে -5 তাৰ মানে c বিন্দুৰ স্থানাংক কিমান পালো 5 -5 ঠিক আছে। এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন কি সুধিছে -3 -5 বিন্দুটো কোনটো হয় সেইটো আমাক চিনাক্ত কৰিবলৈ দিছে হয়নে -3 বুলি ক'লে আমি ইফালে আহিব লাগে হয়নে -5 আমি তলফালে লৈ আহিম তাৰ মানে এই বিন্দুটো হয় ঠিক আছে। মন কৰিছা -3 -1 -2 -3 5 1 2 3 4 5 তলফালে আহিলে আমি কি কৰোঁ মাইনাছত কাউণ্ট কৰোঁ ঠিক আছে। কোন বিন্দু হ'ব এই বিন্দু ঠিক আছে। এতিয়া চোৱা 4 নম্বৰ কি সুধিছে 2 -4 বিন্দুটো কোনটো এতিয়া 2 বুলি ক'লে আমি পজিটিভ যাম হয়নে 1 2 -4 1 2 3 4 তাৰ মানে কোনটো বিন্দু হ'ব দেখি পাইছা 2 -4 তাৰ মানে জি বিন্দুটো ঠিক আছে। এতিয়া কৈছে ডি বিন্দুৰ ভুজ আৰু কুটি মানে কি x স্থানাংকক আমি ভুজ বুলি কওঁ আৰু y স্থানাংকক আমি কুটি বুলি কওঁ। এতিয়া চোৱা ডি বিন্দুৰ ভুজ x স্থানাংক কিমান সেইটো উলিয়াম আমি 1 2 3 4 5 6 তাৰ মানে ভুজ কিমান 6 h বিন্দুৰ কুটি এতিয়া h বিন্দু ক'ত আছে চোৱা এতিয়া y স্থানাংকক আমি কি বুলি কওঁ কুটি এতিয়া চোৱা ইফালে 5 আহিছে y দিশত কিমান আছে -3 1 2 3 তাৰ মানে -3 হ'ব ইয়াৰ আনসাৰ ঠিক আছে। l বিন্দুৰ স্থানাংক l বিন্দু ক'ত আছে চোৱা এয়া l বিন্দু y অক্ষৰ দিশত কিমান কৈছো 5 কিন্তু x অক্ষত কিমান আছে চোৱা 0 পৰা আৰম্ভ কৰিছো গতিকে আমি কি বুলি ক'ম 0 5 ঠিক আছে। m বিন্দুৰ স্থানাংক m বিন্দু ক'ত আছে চোৱা এইটো হ'ল m বিন্দু এতিয়া চোৱা -1 -2 -3 হয়নে x ৰ দিশত কিমান গ'লো -3 আৰু y দিশত ক'ত গৈছো নাই যোৱা য'ত আছো তাতে আছে m বিন্দুটো ইয়াতে শেষ হৈ গৈছে হয়নে তাৰ মানে 0 এইবিলাক হ'ল আমাৰ নিৰ্ণয় আনসাৰবোৰ। আশা কৰোঁ ধুনীয়াকৈ কোনো খুটি নাটি নথকাকৈ বুজি পাইছা হয় নহয় গুড। কি কৰিবা যিমান পাৰা ভিডিঅ'বিলাক শ্বেয়াৰ কৰা লগতে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰা ঠিক আছে। আজিলৈ আহোঁ থেংক ইউ।